নমস্কাৰ বন্ধু বান্ধৱীসকল আমি জানো সকলো শেষ হৈ গ'ল কিন্তু সকলো শেষ বুলি জানিও জানো আমি শেষ হ'ব দিব পাৰিম আপোনালোকে এই ভিডিঅ'টো জুবিনদাৰ বাবে শ্বেয়াৰ কৰি দিব যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক জুবিনদাই এই ক্ষেত্ৰতো ন্যায় পাব লাগিব মই আপোনালোকক মুখেৰে নকওঁ মই কৰি দেখাইছোঁ কি হৈছে জুবিনদাৰ লগত আৰু কি অন্যায় হৈ আছে মই দেখাই আছোঁ আপোনালোকক এতিয়া চাব আপোনালোকে মই ফেচবুক খুলিলোঁ মই জাষ্ট ৰীল এটা বনাম ফটোখনকে ল'লোঁ আৰু ইয়াত মই এতিয়া অডিঅ' এড কৰিম এড মিউজিক কৰিলোঁ এতিয়া চাব এড মিউজিক কৰাৰ লগে লগে মই জুবিন বুলি লিখাৰ লগে লগে চাব আপোনালোকে কি হ'ব জুবিন এতিয়া চাওক জুবিনদাৰ যিয়ে গান আমি আমাৰ ৰীলত এড কৰিব বিচাৰোঁ তাতে আহিছে ৰেভিনিউ শ্বেয়াৰিং মানে এটো কপিৰাইটটো কোনোবাই লৈ থৈছে আৰু আপোনালোকে যিসকল কন্টেন্ট মনিটাইজেশ্যন পালে যিসকলে আৰু সেই কন্টেন্ট মনিটাইজেশ্যনৰ পৰা যিটো পইচা পাব এই অডিঅ'সমূহ জুবিনদাৰ ইউজ কৰিলে কিন্তু ৰেভিনিউটো শ্বেয়াৰ হৈ যাব মানে আধা যদি আপোনালোকে পায় আধা এই কপিৰাইট যাৰ ওচৰত আছে সেইজনে পাব এতিয়া আমি এটো জানিব বিচাৰো যে এই কপিৰাইট জুবিনদাৰ ওচৰত আছিল নে এই কপিৰাইট কোনোবাই লৈ থৈছিলে বেলেগে জুবিনদাৰ পৰা কাঢ়ি যেনেকে মোৰ এতিয়া সন্দেহ হৈছে এই কপিৰাইট সিদ্ধাৰ্থ শৰ্মাৰ ওচৰতে আছে নেকি নাইবা বেলেগ কোনোবা দুষ্কৃতিকাৰীৰ ওচৰতো থাকিব পাৰে এইটোৰো তদন্ত হ'ব লাগে কেলে এইটো দেখাত এটকা দুটকা যেন লাগে কিন্তু আপোনালোকে ভাবক লাখ লাখ কন্টেন্ট মনিটাইজেশ্যন কৰা মানুহে যদি এই অডিঅ'সমূহ ইউজ কৰে তেনেহলে ভাবক কিমান কোটি কোটি টকা এই অডিঅ' কেইটাৰ পৰা পাই আছে এতিয়া মই এইটোৱে জানিব বিচাৰো যে এইখিনিৰ পৰা জুবিনদাই কিবা পাইছিলে নে বা এতিয়া কাৰ হাতত আছে ইয়াৰ কপিৰাইট খিনি আৰু যদি কোনোবাই দুষ্কৃতিকাৰীয়ে এই কপিৰাইট খিনি লৈ থৈছে তেনেহলে সেই কপিৰাইট খিনি আমিতো নোৱাৰো একো কৰিবলৈ কিন্তু অসম চৰকাৰে ইচ্ছা কৰিলে পাৰিব সেই কপিৰাইট খিনি যিজনৰ হাতত আছে তেখেতৰ পৰা লৈ গৰিমা গাৰ্গৰ হাতলৈ দিবলৈ সো সেইটোৱে অনুৰোধ